हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलो भाले आछे। आज जेहेतु सानडे रातिपुवा उठोते अलप देरी हल कतो उलाई जोৱাৰ प्लेनिंगो एकো नाছিল। এতিয়া जेहेतु भात पानी खाই भाबिलो अलप उलाई जाऊँ गुवाहाटीर दाँतिकाষৰীয়া অঞ্চল চন্দ্ৰপুৰ হাতীচিলালৈ। তেতিয়াহ'লে বলকচোন আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ আৰু তাৰ সৌন্দৰ্য উপভোগ কৰোঁ। আমি আহি পাই গ'লোহি হাতীখিলা গণেশ মন্দিৰ। বলকচোন আপোনালোকক মন্দিৰ দৰ্শন কৰাওঁ। এয়া হৈছে মন্দিৰৰ প্ৰৱেশদ্বাৰ। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি সোঁহাতে দেখিবলৈ পাব এখন বিশাল শিলৰ পাহাৰ, য'ত গণেশ বাবাৰ মন্দিৰ অৱস্থিত। আনহাতে বাওঁহাতে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ, যাৰ নান্দনিক সৌন্দৰ্যই মন্দিৰৰ শোভাবৰ্ধন কৰিছে। হাতীখিলা ঠাইখিনি পিকনিক স্পটো হয়, য'ত অগণন লোকে পিকনিক খাবলৈ আহে আৰু বাবাৰ মন্দিৰ দৰ্শন কৰে। ইয়াত বিদেশী পৰ্যটকৰো আগমন ঘটে। গণেশ বাবাৰ মন্দিৰ। এই মন্দিৰ ভাগ প্ৰাকৃতিকভাৱে সৃষ্টি। শুনিবলৈ পোৱা মতে এই ঠাইডোখৰত হাতীৰ জাকে পানী খাবলৈ আহিছিল, কিন্তু উভতি যাব নোৱাৰি শিলত আবদ্ধ হৈ ৰয় আৰু পিছলৈ শিলত পৰিণত হৈ পৰে। তাৰ পিছৰে পৰা এই ঠাইত নিয়মিত পূজা অৰ্চনা চলি আহিছে। এই মন্দিৰৰ লগতে শিৱ মন্দিৰ আৰু কালী মন্দিৰো অৱস্থিত। এই শিৱ মন্দিৰৰ ভিতৰেদিয়ে এটা আচৰিত সুৰংগ আছে, যিটোৱেদি সোমাই গৈ গণেশ মন্দিৰ ওলাব পাৰি। মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এই সুৰংগৰ ভিতৰভাগ যিহেতু ঘোপ মৰা আন্ধাৰ, সেইবাবে মই মোবাইলৰ টৰ্চটো জ্বলাই লৈছোঁ। এয়া আমি সুৰংগৰ ভিতৰেদি আহি গণেশ মন্দিৰ ওলালোহি। এই মন্দিৰৰ ওপৰ ভাগৰ শিলৰ মাজত এটা কালী মন্দিৰ অৱস্থিত। প্ৰকৃতিৰ এই সৃষ্টিৰাজি সঁচাকৈ অতুলনীয়। আপোনালোক যদি অহা নাই তেতিয়াহ'লে এবাৰ আহক আৰু এই সৃষ্টিৰাজিৰ সৌন্দৰ্য উপভোগ কৰক। সঁচাকৈ মন প্ৰাণ আপ্লুত হৈ পৰিব। শুনামতে বাবাৰ শিৰত স্পৰ্শ কৰি মনতে যি কামনা থাকে ক'ব পাৰে আৰু সেয়া ফলৱতীও হয়। এই মন্দিৰত প্ৰত্যেক পূৰ্ণিমাত পূজা অৰ্চনা কৰা হয়। ইয়াতে শিৱৰাত্ৰি আৰু গণেশ পূজা ডাঙৰকৈ পতা হয়।
ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।